নমস্কাৰ, মই এতিয়া আছোঁ ঢকুৱাখানাত এতিয়া সৰিয়হ চপোৱাৰ বতৰ। আজি 10 বছৰ আগতে মেচিনেৰে সৰিয়হ মৰাৰ কথাটো ভাবিবই নোৱাৰি, কিন্তু এতিয়া পৰিৱৰ্তন হৈছে। যথেষ্ট পৰিৱৰ্তনৰ পিছত দেখা গৈছে ইয়াত মেচিনৰ বাহিৰে অন্য প্ৰকাৰে সৰিয়হ নামাৰে। মাত্ৰ সৰিয়হবিলাক তোলাৰ পাছত এনেধৰণে গোটাই মেচিনত মৰা দেখা গৈছে। ঢকুৱাখানাৰ প্ৰায়বিলাক পথাৰতে এই পদ্ধতি দেখিলোঁ। ব্যস্ততাৰ মাজতে সৰিয়হ পথাৰলৈ গৈছিলোঁ। এনেধৰণে সৰিয়হ যি উৎপাদনৰ প্ৰক্ৰিয়া মই চোৱাৰ লগতে আপোনালোককো এটা কথা নক'লে আধৰুৱা হ'ব। ঢকুৱাখানাৰ আৰ্থ-সামাজিক জীৱনত সৰিয়হ খেতিয়ে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰায়বিলাক ঢকুৱাখানাৰ প্ৰাকৃতিক পৰিৱেশে, ঢকুৱাখানাৰ প্ৰাকৃতিক অৱস্থাই সৰিয়হ খেতি উৎপাদনত যথেষ্ট সুবিধাজনক হয়। প্ৰায়বিলাক ধান খেতিৰ লগতে অন্যান্য খেতিৰ লগতে যিবিলাক দ মাটি আছে, সেই দ মাটিবিলাকত সৰিয়হ খেতি কৰা দেখা যায়। তাৰ আগতে আমি দেখা পাইছিলোঁ গৰুৱে মৰণা মাৰি সৰিয়হ চপাইছিল। তাৰপিছতে লাহে লাহে ট্ৰেক্টৰবিলাক অহাৰ পিছত ট্ৰেক্টৰে এনেধৰণে প্ৰথমতে ঘূৰাই মৰণা মাৰি চপাইছিলে। এতিয়া সম্পূৰ্ণ মেচিনেৰে গোটেই মানুহে এই পদ্ধতিকে আঁকোৱালি লৈছে। বছৰ ফাগুন মাহত যিমান বৰষুণ পৰিলে সৰিয়হ চপাওঁতে খেতিয়কসকলে যথেষ্ট কষ্টৰ সন্মুখীন হ'ল। বৰষুণতে যেনে তেনে সৰিয়হবিলাক চপাই আনি পুনৰ সৰিয়হবিলাক আকৌ ৰ'দত দিব লগা হৈছে।